ডিফুত কংগ্ৰেছৰ যুটীয়া কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত বকলিয়াঘাটত নেশ্যনেল পিপল পাৰ্টিৰ বাইক ৰেলী ডিফুত প্ৰি ক্ৰিছমাছ উদযাপন কাৰ্বি আংলঙৰ বালিজানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অকৰ্মণ্যতা কাৰ্বি আংলঙৰ দখৰাত নীলিপিংহি হুৰণী প্ৰথম ফুটবল চেম্পিয়নশ্বিপ অনুষ্ঠিত নমস্কাৰ পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ 21 নং বৰ্জন পৰিষদীয় সমষ্টিৰ নাগালেণ্ড আৰু কাৰ্বি আংলঙৰ সীমান্তৰ অন্তৰ্গত বালিজান অঞ্চলবাসীয়ে আজিলৈকে লাভ নকৰিলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী হেয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ইএম সিইএম এমএলএ আৰু এমপিৰ ওচৰত স্থানীয় ৰাইজৰ এটাই অনুৰোধ যাতে পানীৰ সুব্যৱস্থা কৰি দিয়ে বৰপথাৰৰ পৰা যত্ন সিংবেৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া মঙলবাৰে কাৰ্বি আংলঙৰ দুয়োখন জিলাৰ কংগ্ৰেছ কৰ্মীৰ যুটীয়া কাৰ্যনিৰ্বাহক সভা ডিফুৰ আৰ্বৰেটাম পাৰ্কত অনুষ্ঠিত হৈ যায় কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী খৰসিং ইংতিৰ সৌজন্যত অনুষ্ঠিত এই সভাত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ অসম প্ৰদেশৰ দায়িত্বত থকা মুখ্য অতিথি ভাৱান জিতেন্দ্ৰ সিং অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন সাংসদ বীৰেন সিং ইংতি মংগে ৰংপি আৰু ৰতন ইংতি প্ৰমুখ্যে বহুতো কংগ্ৰেছ কৰ্মী উপস্থিত থাকে উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ যি তিনিখন বিধানসভা সমষ্টি আছে সেই তিনিওখনতে কংগ্ৰেছ দলে জয়লাভ কৰাটো নিশ্চিত বুলি জিতেন্দ্ৰ সিঙে মত পোষণ কৰে কাৰ্বি আংলঙৰ যিসকল নেতা দুৰ্নীতিত পুত খাই আছে সেইসকল নেতা জেলৰ ভাত খাব লাগিব বুলিও এই সভাত সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ নেতাগৰাকীয়ে মত পোষণ কৰে ডিফুৰ পৰা দেৱৰাম কাথাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া गठबंधन के लिए अगर कोई हमारे पार्टी के अंदर जितने भी कार्यकर्ता हैं यहाँ की जनता है इन सभी लोगों से बात करने के बाद कोई भी गठबंधन का फैसला अखिल भारतीय कांग्रेस कमेटी लेगी और कोई भी इधर उधर कोई रूमर चल रहा हो बात चल रहा हो उसको आप बिल्कुल नज़रअंदाज करिए और एक मुझे इस बात की पीड़ा है कि हम सिर्फ AIBF की बात क्यों करते हैं সোমবাৰে কাৰ্বি আংলঙৰ বকলিয়াঘাট স্থিত কলনী ফিল্ডৰ পৰা নেশ্যনেল পিপল পাৰ্টি চমুকৈ NPPয়ে বাইক ৰেলী আৰম্ভ কৰি মাঞ্জা আৰু ডিফু চহৰলৈ ওলাই উল্লেখযোগ্য যে আগন্তুক MLA নিৰ্বাচনত নেশ্যনেল পিপল পাৰ্টিয়ে অংশগ্ৰহণ কৰিব বুলি নেশ্যনেল পিপল পাৰ্টিৰ সম্পাদকে নিজৰ ভাষণ প্ৰসংগত দোহাৰে বকলিয়াঘাটৰ পৰা চন্দ্ৰ সিং হান্সৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া খ্ৰীষ্টীয় ধৰ্মাৱলম্বী লোকসকলৰ সবাতোতকৈ বৃহৎ অনুষ্ঠানটোৱে হৈছে খ্ৰীষ্টমাছ প্ৰতি বছৰে এই অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত অন্য এটি অনুষ্ঠান উদযাপিত হয় যাক কোৱা হয় প্ৰি খ্ৰীষ্টমাছ বিভিন্ন ঠাইত উদযাপন কৰাৰ দৰে ডিফুতো মঙলবাৰে উদযাপিত হয় প্ৰি খ্ৰীষ্টমাছ ডিফু চহৰৰ ৰংমালঙত উদযাপিত হয় এই অনুষ্ঠান খ্ৰীষ্টীয় ধৰ্মৰ স্থানীয় প্ৰচাৰক লৰেন্স ইংটি উপস্থিত থকা এই প্ৰি খ্ৰীষ্টমাছ অনুষ্ঠানত বহুতো খ্ৰীষ্টীয় ধৰ্মাৱলম্বী লোক উপস্থিত থাকে ষ্টাফ ৰিপৰ্টাৰ অনৱাৰ্ড মিলিকৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া Aprang pen ni tu lebang so Christmas ni tum da arom ini tum da talon di Finland dan peneng sini tu lebang so Christmas itu talon cek lah lapel lebang so apri Christmas lo ni tum lam arna lam thai pandai ni tu ma kamson rongpar NKABC alal pas hang lo কাৰ্বি আংলঙৰ দখৰাস্থিত হিডি খেল পথাৰত নীলিপ ইংহিক উৎসৰ্গিত প্ৰথম ফুটবল চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈ যায় এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে ডক্টৰ ৰঞ্জিত ৰংহাং কেপিএলপি চেয়াৰমেন ৰুন ৰংপি কেপিএলটি সম্পাদক লতিচাৰি কাংটাংবে অমিতাভ হানছে কেপিএলটি এৰিয়া কমাণ্ডাৰ আলম ইংটি
বচন ৰংফাৰ উইনচন ৰংহাং সুৰেশ টিছক ক্ৰমে চৰকাৰী গাঁওবুঢ়া প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে উল্লেখযোগ্য যে এই খেলখনত দেইথৰ আৰু হাঞ্জালাংছে অংশগ্ৰহণ কৰে আৰু 2-1 গলৰ ব্যৱধানত দেইথৰে জয়লাভ কৰে হৰিয়াজানৰ পৰা বিষ্ণু লেখাৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া আজিৰ বাতৰি ইমানেই ষ্টুডিঅ'ৰ মধ্যৰ পৰা মই বিদায় লৈছো চাই থাকিব 365 নিউজ ইণ্ডিয়া